দিনাখনে কথাখিনি এনেকুৱা হৈছিল, আমি 20 তাৰিখে জুবিনদাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি পাতিছিলোঁ আৰু 20 তাৰিখৰ পিছত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শেষ হোৱাৰ পিছত আমি জুবিনদাৰ ফটোখন আমাৰ মীনমহল সমিতিৰ কাৰ্যালয়ত বাৰাণ্ডাত ৰাখি থৈছিলোঁ গ্ৰিলৰ ভিতৰত। হঠাতে তাৰমানে 25 তাৰিখে এজনী বগলী আহি তাত ফটোখনৰ ওচৰত দিনটো থাকিল। খেদি দিলেও তাৰমানে কোনোফালে নাযায় দিনটো থাকিল। আমিও চিন্তা কৰিলোঁ ই আৰু ক'তো নাযায়। আমি অন্ততঃ 10-15জনমান মানুহ আছিলোঁ, কাৰ্যনিৰ্বাহকৰ মানুহখিনি। তেনে অৱস্থাত বগলীটোও আমাৰ লগতে আছিল, ফটোখনো আমাৰ ওচৰতে আছিল। থাকি সন্ধিয়া ঠিক 5মান বজাত বগলীটো তাতে মৃত্যু হয়।